মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা তোমালোক আটাইকে বৰা এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ B.A.2nd সেমিষ্টাৰ যেহেতু VAC 3 আজি মই কেইটামান নোট দিবলৈ লৈছোঁ পৰিৱেশ যেহেতু পৰিৱেশ বিজ্ঞানৰ কেইটামান নোট দিবলৈ আহিছোঁ আজি মই তোমালোকক জল ব্যৱস্থাপনানো কি যেহেতু লাষ্ট চেপ্টাৰ হয় জল ব্যৱস্থাপনা তাৰ বিষয়ে আজি মই তোমালোকৰ আগত অৱগত কৰিম মানে কি বস্তু আছে তাৰ সেই লেসনটোত কি কথা আছে তাক আছে তোমালোকৰ এই ভিডিঅ'টিৰ মাজেৰে জানিবলৈ দিম যদি ভিডিঅ'টিৰ পৰা উপকৃত হোৱা তেনেহলে এটা লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো যদি তেলকে সাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আহাচোন তেনেহলে জল ব্যৱস্থাপনানো কি আমি তাক আলোচনা কৰিম What is water movement পাইছানে এইখিনি কথা আমি আজি আলোচনা কৰিব লাগিব জল ব্যৱস্থাপনা হ'ল যেহেতু জল ব্যৱস্থাপনা হ'ল জীৱন আৰু সম্পত্তিৰ ক্ষতি সৰ্বনিম্ন কৰাৰ বিপৰীতে হিতমূলক ব্যৱহাৰ সৰ্বাধিক কৰাৰ বাবে জল সম্পদৰ নিয়ন্ত্ৰণ বিশ্ব বেংকৰ মতে জল সম্পদ যেহেতু জল সম্পদ ব্যৱস্থাপনা হৈছে সকলো পানী ব্যৱহাৰৰ মাজেৰে পানীৰ পৰিমাণ আৰু গুণগত মান দুয়োটা দিশকে জল সম্পদৰ পৰিকল্পনা বিকাশ আৰু পৰিচালনাৰ প্ৰক্ৰিয়া ইয়াৰ বাবে যেহেতু প্ৰতিষ্ঠান আন্তঃগাঁথনি পৰিচালনা আৰু তথ্য ব্যৱস্থাৰ যেহেতু সমৰ্থন আৰু পথ প্ৰদৰ্শন প্ৰয়োজন জল সম্পদ ব্যৱস্থাপনাত যেহেতু তোমালোকৰ বানপানী খৰাং আৰু যি হয় ধৰি লোৱা পানী যেহেতু সম্পৰ্কীয় বিপদসমূহ পৰিচালনা কৰাটোৱে জড়িত হৈ থাকে সেইখিনি কথা ইয়াত জড়িত হৈ থাকে বুলি কৈছে গম পাইছা তাৰ পিছত তোমালোকে লিখিব লাগিব প্ৰেগাৰ চেঞ্জ কৰি লিখিবা ভালদৰে বান্ধৰ ব্যৱস্থাপনা কৰি বানপানীৰ ফলত হোৱা ক্ষতিৰ আশংকা হ্ৰাস কৰিব পাৰি জলসিঞ্চনৰ পানী ব্যৱস্থাপনা ব্যৱস্থাই কৃষিৰ বাবে যেহেতু সীমিত পানী যোগানৰ যেহেতু আটাইতকৈ কাৰ্যক্ষম ব্যৱহাৰ কৰে সম্পত্তি জল সম্পদৰ নাটনিৰ পৰিপ্ৰেক্ষিতত জল সম্পদৰ সুসংহত ব্যৱস্থাপনা জৰুৰী হৈ পৰিছে বুজি পাইছা নিশ্চয় কি ক'ব খুজিছো এইখিনি প্ৰেগাৰ চেঞ্জ কৰি আকৌ প্ৰেগাৰ চেঞ্জ কৰি লিখিবা নলা নৰ্দমাত ব্যৱস্থাপনাৰ সৈতে পানীৰ বাজেট প্ৰস্তুত কৰাৰ লগতে ভূপৃষ্ঠৰ আৰু ভূগৰ্ভৰ পানী নিষ্কাশন ব্যৱস্থাৰ বিশ্লেষণ জড়িত হৈ আছে বুজি পাইছা তাৰ পাছতে লিখিবা তোমালোকে কেতিয়াবা জল ব্যৱস্থাৰ লগত ভূগৰ্ভস্থ পানী উলিওৱাৰ হাৰ বা বিভিন্ন উদ্দেশ্যত পানী আবণ্টন দিয়াৰ দৰে পৰিৱৰ্তিত পদ্ধতি জড়িত হৈ থাকে তাৰ পাছতে তোমালোকে লিখিবা বিভিন্ন জল ব্যৱস্থাপনাৰ গুৰুত্ব এই কাৰণসমূহ হ'ল কাৰণটো কি লিখিবলৈ কৈছে পানী এক মৌলিক প্ৰয়োজনীয়তা গম পাইছানে পানী এক মৌলিক প্ৰয়োজনীয়তা বুলি লিখিব লাগিব এইখিনি পইণ্টে তোমালোকে লিখিব লাগিব আৰু অলপ লিখিবা বিভিন্ন স্থানত যেহেতু পানীৰ অভাৱ পাইছানে বিভিন্ন স্থানত পানীৰ অভাৱ তৃতীয়তে লিখিব পৰা জল ব্যৱস্থাপনাই জীৱন আৰু সম্পত্তিৰ ক্ষতি কম কৰিব পাৰে তাৰ পাছতে বান্ধ আৰু বান্ধৰ পানী ভালদৰে ব্যৱস্থাপনা কৰিলে বানপানীৰ ফলত হোৱা যি ক্ষতিৰ আশংকা হ্ৰাস পাব পাৰে বুজি পাইছা তাৰ পাছতে লিখিব পৰা আমি ভূগৰ্ভস্থ জলধাৰা যেহেতু জলধাৰা অতিমাত্ৰা শোষণ কৰিছোঁ আমি আমাৰ জলভাগ প্ৰদূষিত কৰিছোঁ সেই মৌখনা যেহেতু উপকূলীয় অঞ্চল আনকি সাগৰো প্ৰদূষিত কৰিছোঁ বা হৈছে আমাৰ তাৰ পাছত লিখিবা আমাৰ পৰিৱেশ তন্ত্ৰৰ অৱক্ষয় হৈছে তাৰ পাছতে তোমালোকে প্ৰেগাৰটো চেঞ্জ কৰি অলপ সামৰণি লিখিব লাগিব যিহেতু আৰম্ভণি অকণমান কৈছোঁ আৰু সামৰণি অলপ ক'ব লাগিব সেইটো লিখি ল'বা বৰ্ধিত চাহিদা পানীৰ অভাৱ যেহেতু ক্ৰমবৰ্ধমান অনিশ্চয়তাৰ অধিক চৰমমাত্ৰা যেহেতু আৰু খণ্ডিতকৰণৰ প্ৰত্যাহ্বানৰ এই পটভূমিত জল যেহেতু পানী সুৰক্ষা শক্তিশালী কৰিবলৈ জল সম্পদৰ উন্নত আবণ্টন যেহেতু নিয়ন্ত্ৰণ আৰু সংৰক্ষণৰ বাবে আইনী ব্যৱস্থা গঢ়ি তোলা প্ৰয়োজন সম্পদ নিৰীক্ষণ ব্যৱস্থাৰ বিশ্লেষণ হয়নে জলপথৰ যিহেতু বিজ্ঞানৰ পূৰ্বাভাস হয়নে সতৰ্কবাণীৰ বাবে তথ্য ব্যৱহাৰ প্ৰয়োজন বুজি পাইছা নিশ্চয় কি কৈছোঁ
তথ্য ব্যৱহাৰ প্ৰয়োজন উৎপাদনশীলতা বৃদ্ধি সম্পদ সংৰক্ষণ আৰু সুৰক্ষা ধুমুহাৰ পানী যিহেতু পেলনীয়া পানী পুনৰ ব্যৱহাৰ আৰু অগতানুগতিক পানীৰ উৎস বিকশিত কৰাৰ বাবে উদ্ভাৱনীমূলক প্ৰযুক্তিৰ লগতে জলধাৰা ৰিচাৰ্চ আৰু পুনৰুদ্ধাৰে যিহেতু ধাৰকে ধৰি বৰ্ধিত পানী সংৰক্ষণৰ সুযোগৰ অন্বেষণ কৰা উচিত যেহেতু বুজি পাইছা কি কথা কৈছে বুজিব পাৰিছা নিশ্চয় পানীৰ কথা কি ক'বলৈ গৈ আছে যদি ভিডিঅ'টিৰ পৰা উপকৃত হৈছা তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু কিবা যদি বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব পাৰা যেহেতু তোমালোকে লিখি দিব নালাগে যেহেতু তোমালোক কলেজৰ ষ্টুডেণ্ট তোমালোকক এনেদৰে ক'লেই তোমালোকে লিখি যাব পাৰা সেইবাবে তোমালোকক এনেদৰে কৈছোঁ আৰু যদি কিবা তাৰ ভিতৰত বুজি পোৱা নাই শব্দ কিবা বুজা নাই তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব পাৰা তেনেহ'লে আজিলৈ ইমানেই আছে